নমস্কাৰ সকলোকে আকৌ পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল অসাম আসামলে তো আজি মই আপোনালোকৰ বাবে বহুত ধুনিয়া ষ্টোনৰ কম্বো সেট লৈ আহিছো কম্বো আপোনালোকে চাব বিচাৰি আছিল তো হেতু কাৰণে ষ্টোনৰ কম্বো মই লৈ আহিছো লাষ্ট টাইম মই যেটো ষ্টোনৰ কম্বো মই দিছিলো হেতু আপোনালোকে খুব পছন্দ কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ তো আজি এটা নতুন কম্বো মই আপোনালোকক দিম ষ্টোনৰ কম্বো আৰু যেটো ষ্টোনৰ কম্বো দিম তাতে আজি অলপমান টুইষ্ট এটা আছে টুইষ্টটো কেনেকুৱা ধৰণৰ আপোনালোকে খুব ধুনিয়া তাৰে লগত পেন্ডেন্টটো পাব কম্বোত আৰু খাৰু যিখিনি মই আপোনালোকক দিম একেবাৰে বহুত ধুনিয়া হয় একদম ষ্টোনত ফুললি ষ্টোন দি পেলাই কৰা তেনেকুৱা খাৰু আৰু বহুত ধুনিয়া এটা কম্বো আছে সেই কম্বোটো অনলি 1299 ষ্টোনত কম্বো পেন্ডেন্ট সেট হয় তো আহক ভিডিওটো স্টাৰ্ট কৰো দেৰি নকৰো ফাৰ্স্ট যেটো মই আপোনালোকক কম্বো আজি দেখুৱাব লাইছো ষ্টোনৰ কম্বো ফাৰ্স্ট কম্বোটোত আপোনালোকক দেখুৱাই দিও ফাৰ্স্ট ৱে স্টাৰ্টিং কৰিছো খুব ধুনিয়া এটা দি পেলাই মই খুব ধুনিয়া কম্বো সেট সাকচোন থকা এনেকে থকাত কি ধুনিয়া হয় মানে শোটো আপোনালোকে ভাবিবই নোৱাৰে ইমান ধুনিয়া এটা শো হয় বহুত ধুনিয়া একচুয়ালি সেটটো মই মিলাবই পাৰা নাই কাৰণ যেহেতু এনেকে ইয়াতে চেইন নাই টাৰ্সেল নাই তো হেতু কাৰণে মই ভালকে আপোনালোকক মিলাই দেখুৱাই দিবই পাৰা নাই তথাপিও মই ডিঙিত এবাৰ লগাই পেলাই আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম আপোনালোকে কম্বোটো এবাৰ চাই ল'ব ফাৰ্স্ট হৈছে ষ্টোন কম্বোৰ ফাৰ্স্ট সেটটো আপোনালোকে চাই লওক কি ধুনিয়া হয় ওচৰৰ পৰাও দেখুৱাই দিছো এটো চাওক তিনিটা থকা লগত আছে ষ্টোন একদম কপাৰ বেস্টৰ বেষ্ট কোৱালিটি আপোনালোকে যদি গিফট দিম বুলিও ভাবিছে এনেকুৱা সেট আপোনালোকে নিশ্চিন্ত মনে চকুমুদি আপোনালোকে গিফট দিব পাৰে খুব ধুনিয়া এটা সেট হয় চাওক কি ধুনিয়া কোৱালিটি চাওক আপোনালোকে কোৱালিটি চাওক ডিজাইন চাওক ওচৰৰ পৰা এবাৰ মই দেখুৱাই দিছো কোৱালিটি আৰু ডিজাইন এটো চাওক ষ্টোনৰ ফাৰ্স্ট কম্বো আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব লগত ইয়াৰিংছ ইয়াতে চেইন নহয় টাৰ্সেল নহয় এনেকুৱা ডিজাইনত দিয়া হৈছে দেখিছেনে কি ধুনিয়া হয় কি ধুনিয়া এটা ইউনিক সেট হয় লগত আছে এটো ইয়াৰিংছ হ'ব ইয়াৰে ইয়াৰিংছ সেটটোৰ ইয়াৰিংছ এটো চাওক এটো হ'ব ইয়াৰে ইয়াৰিংছটো আৰু লগত আপোনালোকে পাব অন্য দিনত মই যেনেকৈ আপোনালোকক কম্বো দিও লগত আছে ফিংগাৰ ৰিং একোটা ফিংগাৰ ৰিঙৰ প্ৰাইস হৈছে 550 रुपीस তথাপিও কম্বোত আপোনালোকে একদম ভাবিব নোৱাৰা প্ৰাইসত মই দিম আপোনালোকক হোৱাইট এণ্ড ৰেড কালাৰ হোৱাইট এণ্ড পিংক কালাৰ ৰুবি ষ্টোন যিখিনি ষ্টোন মই ইউজ কৰিছো কম্বোত যিখিনি ষ্টোন মই আপোনালোকক কম্বো দিও সেইখিনি কোৱালিটি আপোনালোকে নিজেই গম পাব এটো চাওক ৰুবি এণ্ড হোৱাইট ষ্টোন একদম বেষ্ট কোৱালিটি ৰুবি এণ্ড হোৱাইট ষ্টোনৰ হয় লগতে আপোনালোকে খুব ধুনিয়া এটা পেন্ডেন্ট সেট পাই আছে এটো হ'ব লগত এটা পেন্ডেন্ট সেট নৰ্মেল আপোনালোকে পিন্ধিব পাৰিব যিকোনো ড্ৰেছৰ লগত ড্ৰেছ আপৰ লগত আপোনালোকে এটো ইউজ কৰিব পাৰিব খুব ধুনিয়া পেন্ডেন্ট সেট এটা এটো চাওক খুব ধুনিয়া পেন্ডেন্ট সেট আৰু লগত আপোনালোকে পাব খুব ধুনিয়া খাৰুটো মই আপোনালোকক ভিডিওৰ ষ্টাৰ্টিংতে কৈ দিছিলো খুব ধুনিয়া এটো চাওক ফুললি ষ্টোনত কাম কৰা খুব ধুনিয়া খাৰু এই গুটেই সেটটো ষ্টোন সেটটো আপোনালোকে ল'ব পাৰিব অনলি 2700 টকাত ওয়াৰেন্টি থকা আৰু যেটো বক্স মই আপোনালোকক দিম জুৱেলাৰীটোৰ বাবে হেতু মই অন্য দিনত আপোনালোকক যেনেকৈ দেখুৱাই দিছো যোৱাকালি ভিডিওটোত এটো আপোনালোকে আজীৱন বক্সত ভালকে ধুনিয়াকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব কম্বো নম্বৰ 1 স্ক্ৰিনশ্বট লৈ লওক ইয়াৰে প্ৰাইস হ'ব 2700 টকা খুব ধুনিয়া এটা ষ্টোনৰ কম্বো তো কম্বো নম্বৰ 1 আপোনালোকক দেখুৱালো নিশ্চয় পছন্দ লাগিছে সাগে কম্বো নম্বৰ 1 টো আপোনালোকে একচুয়ালি ভাল বস্তু যদি অকমান কোৱালিটিটো ভাল হয় আৰু প্ৰাইসটো যদি হাই হয় আপোনালোকে চিন্তা নকৰিব কাৰণ ভাল কোৱালিটি দিয়া যায় প্ৰাইস লৈ প্লে কোৱালিটি একচুয়ালি কবলে গলে তো সেকেন্ড কম্বোটোলে মই আগবাঢ়িছো সেকেন্ড কম্বোটো আৰু কি কম সেকেন্ড কম্বোটো খুব ধুনিয়া কম্বো এটা ইটো ষ্টোন যিখিনি কম্বো মই দি আছো সকলোখিনি প্ৰাইস একেই হ'ব ইটো হৈছে ষ্টোনৰ চাওক কি ধুনিয়া ষ্টোনৰ গল্পটা এটা কি ধুনিয়া মানে এইটো চাওক ষ্টোনৰ গল্পটা হ'ব কম্বো নম্বৰ 2 আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক ষ্টোনৰ গল্পটা ষ্টোনৰ ফাৰ্স্টে আপোনালোকে পাই আছে এডাল গল্পটা
লগত আপোনালোকে পাব খুব ধুনীয়া এটা পেন্ডেন্ট এইটো ষ্টোনৰ পেন্ডেন্ট সৰুৰ পৰা ডাঙৰলৈকে হোৱাইট এণ্ড ruby stone white stone and ruby stone সৰুৰ পৰা ডাঙৰলৈকে ডিজাইনটো প্যাটাৰ্নটো তেনেকুৱা ইয়াৰ ইয়াৰিংছটো আপোনালোকে চাওক ইমান ধুনীয়া ইয়াৰ ইয়াৰিংছটো এটো হৈছে ইয়াৰ ইয়াৰিংছটো সেট টু ইয়াৰিংছ লগত মই আপোনালোকক দিম খুব ধুনীয়া কপাৰ পেষ্টৰ ফিংগাৰ ৰিং খুব ধুনীয়া কপাৰ পেষ্টৰ ফিংগাৰ ৰিং আৰু লগত মই আপোনালোকক দিয়েছো খাৰু খুব ধুনীয়া যেটো খাৰু কপাৰ বেষ্টৰ খাৰু হয় ফুল্লি ষ্টোনত কাম কৰা আছে এখিনি খাৰু আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক এটো এই গুটে কম্বোটো আপোনালোকে পাব অনলি 2700 স্ক্ৰিনশ্বট লৈ লব কম্বো নম্বৰ 2 2700 অনলি কম্বো নম্বৰ 2 2700 অনলি স্ক্ৰিনশ্বট লৈ লওক অনলি 2700 ঠিক আছে তো নেক্সট সেট টুলে আগবাঢ়িছো কম্বো নম্বৰ 3 কম্বো নম্বৰ 3 টো বহুত ইউনিক আৰু বহুত ধুনীয়া কম্বো নম্বৰ 3 টো মই আপোনালোকক দেখুৱাই দিও এটো হৈছে কম্বো নম্বৰ 3 সাক মেৰুন কালাৰ ষ্টোনত হয়তো এটো হ'ব গলপটাডাল কম্বো নম্বৰ 3 স্ক্ৰিনশ্বট লৈ লওক এডাল হ'ব গলপটা কম্বো নম্বৰ 3 এডাল হ'ব গলপটা এডাল খুব ধুনীয়া গলপটাটো চাওক মই দেখুৱাই দিছো আৰু ষ্টোনৰ কোৱালিটিটো আপোনালোকে চাওক বেকৰ কোৱালিটিটো চাওক এটো লগতে হ'ব এটো ইয়াৰিংছ ইয়াৰে লগতে আপোনালোকে পাই আছে খুব ধুনীয়া পেন্ডেন্ট এটা হোৱাইট ষ্টোনত ইউনিক হোৱাইট কালাৰ ষ্টোনত এনেকে পাট ডিজাইনত পেন্ডেন্ট এটা পাব লগতে আপোনালোকে পাব খুব ধুনীয়া ফিংগাৰ ৰিং এটা আৰু লগতে আপোনালোকে পাই আছে খাৰুটো খুব ধুনীয়া হয় একেবাৰে ফুল্লি ষ্টোন সেটৰ হয় ষ্টোন মিলাই পেলাই এটো কম্বো নম্বৰ 3 আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক কম্বো নম্বৰ 3 2700 স্ক্ৰিনশ্বট লৈ লওক স্ক্ৰিনশ্বট লৈ পেলাই মোক WhatsApp কৰিব কম্বো নম্বৰ 3 খুব ধুনীয়া পেন্ডেন্ট দিছো দেই আপোনালোকক এবাৰ মই পেন্ডেন্ট আৰু খাৰুপাত চেঞ্জ কৰি দিছো খাৰুপাত চেঞ্জ কৰিলো প্ৰাইসটো নবঢ়ালো হয় কিন্তু যেহেতু মই আপোনালোকক খুব ধুনীয়া ইয়াৰে লগত পেন্ডেন্ট এটা দিছো আগবাঢ়িছো কম্বো নম্বৰ 4 অলে 4ৰ জিডাল গলপটা আছে মই কি কম ইমান ধুনীয়া সেটটো এটো ষ্টোন সেট কম্বো নম্বৰ 4 স্ক্ৰিনশ্বট লৈ লওক কম্বো নম্বৰ 4 লগতে আপোনালোকে পাই আছে এডাল লাভ বাৰ্ড খুব ধুনীয়া লাভ বাৰ্ড পেন্ডেন্ট আপোনালোকে পাব এটো মই দেখুৱাই দিও আপোনালোকক সেটটো এনেকুৱা হ'ব একচুয়ালি এটো পেন্ডেন্ট আপোনালোকে পাই আছে ষ্টোনৰ গলপটাডাল আপোনালোকে চাই লওক কি ধুনীয়া প্যাটাৰ্নটো একেবাৰে বেলেগ কম্বো নম্বৰ 4ৰ এডাল ষ্টোনৰ গলপটা হেতু লাভ বাৰ্ড লগত আপোনালোকে পাই আছে ফিংগাৰ ৰিং এটো ফিংগাৰ ৰিং আপোনালোকে পাব এটো হৈছে ইয়াৰ ইয়াৰিংছ আৰু খাৰু আপোনালোকে পাই আছে খুব ধুনীয়া স্ক্ৰিনশ্বট লৈ লব ইয়াৰে প্ৰাইস হ'ব 2700 অনলি এটো হ'ব ইয়াৰে খাৰু হ'ব এখিনি 2700 কম্বো নম্বৰ 4 2700 অনলি স্ক্ৰিনশ্বট লৈ লওক কম্বো নম্বৰ 4 অনলি 2700 স্ক্ৰিনশ্বট লৈ লওক লৈ পেলাই মোক WhatsApp কৰিব পেন্ডেন্ট পাই আছে লাভ বাৰ্ড লগত আছে খুব ধুনীয়া এটা ষ্টোনৰ সেট লগত আছে ফিংগাৰ ৰিং আৰু লগত আছে খাৰু এটো হ'ব কম্বো নম্বৰ 4 খুব ধুনীয়া কম্বো নম্বৰ 4 আৰু আজিৰ অন্তিমটি কম্বো 2700ৰ অন্তিমটি ষ্টোনৰ কম্বো মই আপোনালোকক দেখুৱাম শেষৰটো আৰু বেছি ধুনীয়া কম্বো এটা ৰাখিছো আপোনালোকৰ বাবে শেষৰ কম্বোটো আপোনালোকে
চকু আঁতৰাবই নোৱাৰিব ইমানেই ধুনীয়া কম্বো আৰু এইবোৰ সব সিঙ্গল পিসকে এভেইলেবল আছে আপোনালোকে সোনকালে বুকিং কৰিব এইটো চাওক এডাল হ'ব ষ্টনৰ গলপতাডাল চেইনডালৰ কাৰণে অকণমান অসুবিধা হৈছে এডাল হ'ব ষ্টনৰ গলপতা আপোনালোকে এইটো চাই লওক ষ্টনৰ গলপতাডাল হোৱাইট এণ্ড পিংক কালাৰ ষ্টন হোৱাইট এণ্ড ৰুবি ষ্টন সমানে আছে কি ধুনীয়া এডাল হ'ব গলপতাডাল ইয়াৰে লগত যেটো ইয়াৰিংছ আছে এটো হ'ব ইয়াৰে লগত ইয়াৰিংছটো লগত ইয়াৰেও লগত আপোনালোকে পাই আছে খুব ধুনীয়া এটা ষ্টনৰ পেন্ডেন্ট এটো খুব ধুনীয়া এটা ষ্টনৰ পিংক এণ্ড হোৱাইট কালাৰৰ পেন্ডেন্ট খুব ধুনীয়া ষ্টনৰ হয় লগত আপোনালোকে পাব ফিংগাৰ ৰিংটো খুব ধুনীয়া আৰু ইউনিক আৰু লগত আছে খাৰু গোটেই সেটটো আপোনালোকে ল'ব পাৰিব 2700 অনলি এপাত হ'ব খাৰু 2700 2700 টকাত ওয়াৰেন্টি থাকিব সকলোখিনি জুৱেলাৰী ওয়াৰেন্টি আছে ওচৰৰ পৰা দেখুৱাইছো ৰিংটো খাৰু পাত লগতে গলপতাডাল আৰু পেন্ডেন্টটো ইয়াৰে প্ৰাইস হ'ব 2700 অনলি 2700 টকা কম্বো নম্বৰ 5 গোটেইখিনি মই আপোনালোকক 5টা ষ্টনৰ কম্বো দেখুৱালো 2700 টকাৰ পেন্ডেন্ট কম্বো তো মই যেনেকৈ আপোনালোকক ভিডিওটোৰ ষ্টাৰ্টিঙতে কৈছিলোঁ যে মই আপোনালোকক বহুত ধুনীয়া 1299 মই আপোনালোকক এটা কম্বো দেখুৱাম কম্বোটো আপোনালোকে চাওক পেন্ডেন্ট কম্বো হয়তো আজি অকমান পেন্ডেন্ট অলপমান ষ্টাইলটো চেঞ্জ কৰিছোঁ কাৰণ যেহেতু এটা সিজনটো তেনেকুৱা বিয়াৰ সিজন এইটো চাওক পেন্ডেন্টটো আপোনালোকে চাওক এনেকুৱা ধুনীয়া ৰিয়েলত ষ্টনটো দেখিছেনে কেনেকৈ জিলিকিছে মান ধুনীয়া হয় লগতে আপোনালোকে পাব এইটো ফিংগাৰ ৰিং আৰু ইয়াৰিংছ কিটা মই আপোনালোকক দেখুৱাই দিম ইয়াৰে প্ৰাইস এই কম্বোটোৰ প্ৰাইস অনলি 1299 1200 টকা লগত পাব ওয়াৰেন্টি খুব ধুনীয়া লগত পাব ওয়াৰেন্টি ইয়াৰে প্ৰাইস হ'ব অনলি 1299 ইয়াৰে দুটা পিস মোৰ তাত এভেইলেবল আছে দুটা পিস মোৰ তাত এভেইলেবল আছে ওচৰৰ পৰা দেখুৱাই দিও দুটা পিস মোৰ তাত এভেইলেবল হ'ব 1299 ইয়াৰে প্ৰাইসটো কম্বোটো মই এবাৰ ইউজ কৰি পেলাই আপোনালোকক দেখুৱাই দিছো জাস্ট লগাই পিনে মান ধুনীয়া পেন্ডেন্ট কম্বো এটা খুব ধুনীয়া এটা পেন্ডেন্ট কম্বো আপোনালোকে ল'ব পাৰে গিফট হিচাপেও আপোনালোকে দিব পাৰিব যেহেতু এটা বিয়াৰ সিজন চলি আছে খুব ধুনীয়া হ'ব এটো গিফট ইয়াৰে দুটা পিস মোৰ তাত এভেইলেবল আছে আৰু মই আপোনালোকক দেখুৱাব ওলাইছো সিঙ্গল ৰিং মই আপোনালোকক দেখুৱাব ওলাইছো বহুত কিটা সিঙ্গল ৰিং মোৰ তাত এভেইলেবল আছে প্ৰত্যেকটো ৰিং হ'ব প্ৰাইস হ'ব অনলি 550 লগত শিপিং টু 50 रुपीस এক্সট্ৰা শিপিং টু 50 रुपीस এক্সট্ৰা ৰিংখিনিত 1 ইয়াৰ ওয়াৰেন্টি পাব এডজাস্টেবল হয় প্ৰথম ৰিংটো হৈছে এইটো স্ক্ৰিনশ্বট লৈ ল'ব 550 লগত 50 रुपीस এক্সট্ৰা ওচৰৰ পৰা দেখুৱাইছো এইটো কোৱালিটি 550 লগত 50 रुपीस এক্সট্ৰা হ'ব শিপিং স্ক্ৰিনশ্বট লৈ লওক মোক WhatsApp কৰিব খুব ধুনীয়া কোৱালিটি ফাৰ্স্ট ৰিংটো মই আপোনালোকক দেখুৱাই দিলো 550 অনলি 550 টকাত খুব ধুনীয়া ষ্টন ৰিং বহুতে ষ্টন ৰিং সাম কৈ আছিল ষ্টন ৰিং মই আপোনালোকক দেখুৱাই দিছো ফাৰ্স্টটো মই আপোনালোকক দেখুৱালো সেকেন্ড ৰিংটো আপোনালোকক দেখুৱাই দিও এডজাস্টেবল হয় আপোনালোকে এডজাস্ট কৰিব পাৰিব ৰিংখিনি তো সেকেন্ড ৰিংটো হৈছে এটো হৈছে সেকেন্ড ৰিং ষ্টনৰ হয় 550 লগত 50 रुपीस শিপিং এটো একদম যেটো কোৱালিটি ষ্টনৰ কোৱালিটিটো খুবই ধুনীয়া 550 আৰু 50 रुपीस শিপিং হ'ব এক্সট্ৰা ৰিং নম্বৰ 2 আপোনালোকক দেখুৱালো এতিয়া পুনৰ আগবাঢ়িছো ৰিং নম্বৰ 3 নম্বৰ ৰিংটো মই আপোনালোকক দেখুৱাই দিও ৰিং নম্বৰ 3 আপোনালোকক দেখুৱাই দিছো মই তো হ'ব এটো ৰিং নম্বৰ 3 550 হ'ব লগত 50 रुपीस এক্সট্ৰা হ'ব শিপিংৰ বাবে আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক ৰিং নম্বৰ 3 আপোনালোকে বুকিং কৰোতে যদি আপোনালোকে দুটা একেলগে বুকিং কৰে তেনেহলে শিপিং যেহেতু এটা জায়গাতে হ'ব তো হেতু কাৰণে প্ৰাইসটো কম হৈ যাব যেহেতু শিপিং এটা জায়গাতে হ'ব হেভাবে প্ৰাইসটো কম হৈ যাব এটো হৈছে ৰিং নম্বৰ 4 স্ক্ৰিনশ্বট লৈ লওক খুব ধুনীয়া আৰু এটা ৰিং দেখুৱাইছো মই ষ্টনৰ
পাত ডিজাইনত খুব ধুনীয়া ৰিং নাম্বাৰ 4 ৰিং নাম্বাৰ 4 তো ৰিং নাম্বাৰ 5 মই আপোনালোকক দেখুৱাই লওঁ পিছৰটি ৰিং মই আপোনালোকক দেখুৱাই লৈছোঁ ৰিং নাম্বাৰ 5 বহুত কেইটা ৰিং আৰু 6টা 7টা ৰিং আছে ৰিং নাম্বাৰ 550 স্ক্ৰীনশ্বট লৈ লওক 550 550 টকা প্লাছ 50 रुपीज শিপিং এক্সট্ৰা স্ক্ৰীনশ্বট লৈ লওক ওয়াৰেণ্টি পাব এইখিনি ৰিঙত খুব ধুনীয়া ৰিং হয় ওয়াৰেণ্টি পাব 6 নম্বৰ ৰিংটো এইটো 6 নম্বৰ 7 নম্বৰ ডিফাৰেন্সটো মই আপোনালোকক কৈ দিওঁ এইটো হৈছে 6 নম্বৰ এইটো হ'ব 6 নম্বৰ আৰু এইটো হ'ব 7 নম্বৰ এইটো হোৱাইটটো বাহিৰৰ ফালে আছে পিংকটো ভিতৰৰ ফালে এইটো পিংকটো বাহিৰৰ ফালে আছে হোৱাইটটো ভিতৰৰ ফালে তো 6 7 কোনটো লৈ আপোনালোকে স্ক্ৰীনশ্বট লৈ পেলাই মোক হোৱাটছএপ কৰিব ষ্টনৰ কালাৰ কিটা বেলেগ বেলেগ সেম একিটা হ'ব 550 रुपीज লগতে আপোনালোকে শিপিং এক্সট্ৰা মোক 50 रुपीज টা পে কৰিব লাগিব একদম জেনুইন প্ৰাইস হয় কোৱালিটিটো দেখুৱাই দিছো একিটা হৈছে কোৱালিটি তো আমি ভিডিওৰ শেষৰলৈকে আহি পালো তো আজি আপোনালোকে ভিডিওটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ পুনৰবাৰ নতুন এটা ভিডিও লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হ'মহি যিসকলে আজি ফাৰ্ষ্ট টাইম মোৰ ভিডিওটো চাইছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো ক্লিক কৰি পেলাই নটিফিকেশ্যনখিনি অল কৰি ৰাখিব যাতে নেক্সট টাইম আমাৰ চেনেলৰ তৰফৰ পৰা কিবা ভিডিও আপলোড কৰিলে আপোনালোকে যাতে লগে লগে নটিফিকেশ্যনটো পাই যায় লগতে ফ্ৰেণ্ডছ ফেমিলিৰ মাজত চেনেলটো শ্বেয়াৰ কৰিব নাপাহৰিব যিসকলে অলৰেডি শ্বেয়াৰ কৰি থৈছে তেখেতসকললৈ বহুত বহুত ধন্যবাদ আপোনালোকে এনেকৈ মৰম আশীৰ্বাদ দি থাকিব বুলি আশা থাকিল তো পুনৰবাৰ আকৌ নতুন এটা ভিডিও লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হ'মহি নমস্কাৰ